নমস্কাৰ মই তাপশ তালুকদাৰ সমূহ অসমবাসী ৰাইজলৈ মই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো সো মই এতিয়া আজি ৱে টু সাকসেস ইউটিউব চেনেল নামৰ এটা নতুন ইউটিউব চেনেল লৈ আহিছো যত আপোনালোকে গণিত বিজ্ঞান নিউমেৰিকেল এপ্টিটিউড কোৱান্টিটিভ এপ্টিটিউড ব্লাড ৰিলেশন এনেকুৱা সকলোবোৰ সমস্যাৰ একেবাৰে সহজ নতুন নতুন আপোনালোকে পদক্ষেপ পাব ইয়াত বহুত কম সময়ৰ ভিতৰত 5 সেকেন্ড 6 সেকেন্ডৰ ভিতৰত আপোনালোকে এটা বহুত ডাঙৰ গণিত সোনকালে কৰিব পাৰিব সো তাৰে এটা উদাহৰণ লৈ আহিছো আজি মই যেনে ধৰা আমি দুটা সংখ্যাৰ বৰ্গ কৰোতে হয়তো অকমান টাইম লাগিব পাৰে সৰু সৰু বৰত অকমান সহজ যেনে ধৰা 5 স্কয়াৰ = 25 6 স্কয়াৰ 36 এবাৰ সকলোৱে জানে নেউটাত পাই আছে সৰু সৰু যদি ডাঙৰ এটা যদি আমি সংখ্যা স্কয়াৰ কৰিব লগা হয় মই আজি 1 ৰ পৰা 100 ৰ ভিতৰত দিম নেক্সট মই এটা পৰৱৰ্তী আকৌ এটা ভিডিও লৈ আহিম যত 100 ৰ পৰা পাৰ হৈ যাব 1000 লৈ ঠিক আছে সো আজি মই 1 ৰ পৰা 100 লৈ ষ্টাৰ্ট কৰিম ধৰি লওক আজি এটা ডাঙৰ সংখ্যা ললো মই ধৰা 92 ইয়াৰে আমি বৰ্গ উলিয়াব লাগে যেটো সহজতে মুখতে কৰিব পৰা নাযায় আমি 2-3 লাইন কৰিব লগা হয় অকমান দীঘলীয়া প্ৰসেস হৈ যায় তেতিয়া যেটো আমি নরমালি নিয়ম জানো সো হেইটো আজি আমি নকৰো অকনমান বেলেগ আনিম 2 স্কয়াৰ 4 কিন্তু ইয়াতে এটা কথা মনত ৰাখিব যেতিয়া এই দুটা স্কয়াৰ কৰা হয় ইয়াত দুটা নাম্বাৰ আহিব লাগিব ইয়াত কেইটা আহিছে এটা 4 যেনে ধৰা আমি 4 স্কয়াৰ যেতিয়া কৰো 16 দুটা নাম্বাৰ হে প্ৰবলেম নাই ইয়াত যদি 4 থাকিলে 4 * 4 16 পাতিব পাৰিলো এইটো 4 * 4 আমি ইয়াত 16 পাতিব পাৰিলো হয় কাৰণ ইয়াত দুটা নাম্বাৰ আহিছে কিয় আহিব লাগে দুটা নাম্বাৰ স্কয়াৰ কৰিছো স্কয়াৰ 2 নামটোতে গম পাই স্কয়াৰ 2 সো দুটা আহিব লাগিব সো সেই কাৰণে আমি ইয়াত 92 তো আমি কি পাতিব লাগিব 2 স্কয়াৰ 4 কিন্তু আহিছে কেইটা এটা সো দুটা অংক আহিব লাগিব 04 হলনে দুটা 04 তো আমি 4 বুলিয়ে কৰিব পাৰো সো अगेन 9 * 9 81 সো अगेन এই দুটা আমি এইবাৰ কি কৰিব লাগিব এইটো কি 2 স্কয়াৰ 4 9 স্কয়াৰ 81 নেক্সট 9 * 2 এই দুটা মাল্টিপল কৰিব লাগিব সদায় পূৰণ কৰিব লাগিব সো 9 * 2 अगेन মন ৰাখিব প্ৰত্যেকটা গণিততে আমি এক্সট্ৰা কৈ এটা 2 পূৰণ কৰিব লাগিব সো 9 * 2 18 18 * 2 36 4 6 4 8 8 4 6 4 আপোনালোকে কৰি চালে গম পাব সো নেক্সট এইটো আমি বুজাইছো অকমান টাইম লাগিছে আপোনালোকে ভাবিব পাৰে সম টাইম একে লাগিল নহয় টাইম বহুত বেছি কম লাগিব যেনে ধৰক 93 স্কয়াৰ সো 3 স্কয়াৰ তেতিয়া মই কৈছিলো দুটা লাগিব 93 স্কয়াৰ 9 81 9 * 9 9 * 3 27 মই এটা কৈছিলো 2 এটা এক্সট্ৰা কৈ পূৰণ কৰিব লাগে সো 9 * 3 27 * 2 54 9 4 6 8 সো এইটো আমি কি লৈছিলো এই এটা নম্বৰ আহালৈছিলো 3 স্কয়াৰ 9 2 স্কয়াৰ 4 1 স্কয়াৰ 1 এতিয়া আমি দুটা নম্বৰ আহালম সো আপোনালোকৰ পাজুল লাগিব পাৰে সো দুটা নম্বৰ আহালম মই 87 এইটো এটা ডাঙৰ সংখ্যা বহুত ডাঙৰ সংখ্যা সো 7 * 7 49 8 * 8 64 8 * 7 56 এটা মই কি কৰিব কৈছিলো 2 এটা পূৰণ 56 8 * 7 56 এটা পূৰণ 2 56 * 2 112 so 9 6 5 7 একেবাৰে ইজি 2 সেকেন্ড 3 সেকেন্ড ম্যাক্সিমাম সো মই তো অকমান বুজাৰ কাৰণে হয়তো অকমান ইয়াতো অকমান টাইম লাগিছে 3 সেকেন্ড মই এতিয়া একেবাৰে মই ধৰিলা হয়তো মোক কৰিব দিছে মই কৰিম আপোনালোকে চাব কিমান হনকালে হয় 64 4096 একেবাৰে ইজি কিমান সেকেন্ড লাগিছে 2 সেকেন্ড বৰ বেছি সো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে পৰৱৰ্তী ভিডিওত মই এনেকৈ আৰু বহুত ধৰণৰ ট্ৰিক্স লৈ আহিম যিবোৰ আপোনালোকৰ হয়তো ইন্টাৰভিউ পৰীক্ষাত হওক বা নিজৰ স্কুলৰ পৰীক্ষাত হওক বহুত কাম দিব সো আশা কৰিছো আপোনালোকে যদি কোনোবা অভিভাৱক আছে নিজৰ ল'ৰা ছোৱালীক দেখাব আৰু আপোনালোকৰ কামত আহিব সো আশা কৰিছো আপোনালোকে চেনেলটো লাইক কৰিব সাবস্ক্রাইব কৰিব আৰু শেয়াৰ কৰিব যিমান পাৰে সিমান শেয়াৰ কৰক মোৰ নহয় আপোনাৰো ইয়াত সহযোগ বহুখিনিয়ে পাব